হেল্ল' ফ্ৰেণ্ডছ, মই দুৰ্লভ নাৰায়ণ। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আমি আপোনালোকৰ আগত এটা আজি ভাল খবৰ দিব ওলাইছোঁ। আমি আগন্তুক মাঘ বিহুৰ আৰু নৱবৰ্ষৰ প্ৰাকখনত আমি কেইটিমান গান আপোনালোকৰ মাজলৈ দিবলৈ আগবাঢ়িছোঁ। তাৰে কেইটিমান গানৰ মিউজিকৰ কাম ইতিমধ্যে চলি আছে, ইতিমধ্যে সম্পূৰ্ণ হৈছে। ডাবিং আজি কৰা হ'ল। নয়নমণি দায়ে খুব ধুনীয়া সংগীত কৰিছে আৰু নয়নমণি দাৰ লগতে আপোনাৰ আমাৰ গান দুদিন নে তিনিটি গান খুব ধুনীয়াকৈ লিখি উলিয়াইছে মোৰ দাদা, মোৰ বন্ধু কুমাৰ প্ৰকাশ। তেওঁ খুব ধুনীয়া লিৰিক্স লিখিছে। এটা গান আপোনাৰ সাজৰ বাতি বুলি আছে, এটা আপোনাৰ নগা পাহাৰে ডালিমীজনী তাই যে আছিল মৰমৰ গদা পানী, খুব সুন্দৰ লিৰিক্স। আৰু এটা আপোনালোকক মই প্ৰেমৰ ভিক্ষাৰী বুলি তেনেকুৱা গান এটাও আছে। গতিকে নতুন নতুন সোৱাদ পাব, নতুন নতুন এই তিনিটা গানেই টিউন লিৰিক্স সুকীয়া সুকীয়া, চবৰে টেষ্টটো বেলেগ বেলেগ পাব। আচলতে কথাটো কি হয়, সকলো দৰ্শকৰে গানৰ শুনাৰ টেষ্টটো বেলেগ বেলেগ হয়। গতিকে আমি সকলো ধৰণৰ মানুহে ভাল পোৱাৰ কথাটো আগত ৰাখি সকলো ধৰণৰ টেষ্ট দিবলৈ বিচাৰিছোঁ। আৰু মই ভাবোঁ আমাৰ এই প্ৰয়াসক আপোনালোকে সঁহাৰি জনাব আৰু খুব ধুনীয়াকৈ আমাৰ এই প্ৰচেষ্টাক সংগীতেৰে সজাইছে নয়নমণি দাই। মই আপোনালোকক নয়নমণি দাক চিনাকি কৰি দিবলৈ লৈছোঁ। নয়নমণি দা এতিয়া গানটোৰ বিষয়ে অকণমান দুআষাৰ ক'ব। মোৰ ভাইটি দুৰ্লভ হয়, সি খুব ভাল গাইছে। আজি ৰেকৰ্ডিং হ'ল, খুব সুন্দৰ গাইছে। আৰু আমাৰ ভাইটি এটা লিখিছে প্ৰকাশে, খুব সুন্দৰ লিখিছে, শুনি ভাল পাব আপোনালোকে। আৰু আপোনালোকে নয়নমণি দাক ইতিমধ্যে চিনাকি কৰি দিলোঁ। এতিয়া মোৰ বন্ধু কুমাৰ প্ৰকাশক, যি কেইটি সুন্দৰ সুন্দৰ গান লিখি উলিয়াইছে, তেখেতক আপোনালোকৰ আগত পৰিচয় কৰিব ওলাইছোঁ। তেখেতে আপোনালোকক উদ্দেশ্যি গানকেইটাক উদ্দেশ্য কৰি আপোনালোকৰ আগত কিবা এটা ক'ব, শুনো আহক। নমস্কাৰ। এনে ক'ব লগা একো নাই, আমাৰ দুৰ্লভক লগ পালোঁ, গানকেইটা দিলোঁ, ধুনীয়াকৈ গাইছে, নয়নদাই মিউজিক কৰিছে ধুনীয়াকৈ। কিছু আপোনালোকে আদৰি ল'লে ভাল লাগিব, আমাক মৰম দিলে আমি আগবাঢ়ি যাবলৈ সুবিধা পাম। আৰু এটি কথা, আমি আপোনালোকক আজি অকণমান গান এটিৰ টেষ্ট এটা অকণমান আগতীয়াকৈ দিব বিচাৰিছোঁ। নয়নমণি দা, আপুনি গানটো অকণমান শুনাই দিয়ক আমাৰ শ্ৰোতাসকলক। ফেচবুকতে চিনাকি হৈ হোৱাটছএপতে পিৰিতি তোৰো চাগে নধৰা হ'ল ৰাতি ৰাতি টোপনি প্ৰেমৰ মানে ধুই পেলালে তোকে মোকে বৰ বেয়াকে। ধন্যবাদ। আপোনালোকক আজি ইমানকণ শুনালোঁ। আৰু আমাৰ লগত এই গান গীতিত সংগীত গাবলৈ আমি নীলাক্ষী নেওগ বাৰ লগত কথা পাতিছোঁ। তেখেতে আমাৰ লগত গাবলৈ সঁহাৰি জনাইছে। গতিকে আমি তেখেতৰ লগতো আমি গানটো গাবলৈ পাই আমি যথেষ্ট সুখী। ময়ো খুব বেছি উৎফুল্লিত হৈ আছোঁ। গানটো খুব কম সময়ত যাতে আপোনালোকৰ আগত শুনাব পাৰোঁ তাৰো প্ৰয়াস কৰিছোঁ। নয়নমণি দাই সেইবাবে খুব ক্ষীপ্ৰ গতিৰে কাম কৰিছে। গতিকে সকলোলৈকে ধন্যবাদ। মই বিশেষকৈ মই কুমাৰ প্ৰকাশক ধন্যবাদ দিবই লাগিব। তেওঁ খুব সুন্দৰ লিৰিক্স মোক দিছে আৰু তেওঁ মোৰ খুব ঘৰুৱা সম্পৰ্ক। তেখেতৰ আচলতে লিখনিত বহুত ধুনীয়া টিউন খুব ধুনীয়াকৈ কৰিছে আৰু তাতে অকণমান সংযোজন আমাৰ নয়নমণি দায়ে খুব ধুনীয়াকৈ সংগীতেৰে সজাই পেলাইছে। গতিকে আশা কৰোঁ আপোনালোকে এই গানকেইটি শুনিব আৰু সকলো বন্ধু বান্ধৱৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে এই গানটো শ্বেয়াৰ কৰিব, ওলোৱাৰ লগে লগে নিশ্চয় ভাল পাব গানটো। আৰু বাকীকেইটা গানো আমি সময়ত আপোনালোকক অকণমান সোৱাদ দিম। আজিলৈ আহিছোঁ।